আজি আমি ডিসকাশন কৰিব গৈ আছো মেট্ৰিকুলেশ্যনৰ কুৱেশ্যন এটা 2016 অহা তো তাৰ বিষয়ে আমি চাব যাওঁতে আমাৰ যিখিনি প্ৰয়োজনীয় সূত্ৰ সেইখিনি হৈছে r ইকুৱেল টু rho l by a য'ত r মানে হৈছে ৰোধক rho মানে হৈছে ৰোধকতা আৰু I নহয় এটো l হয় L হৈছে তাৰৰ দৈৰ্ঘ্য স্মল লেটাৰ l আৰু A হৈছে প্ৰস্থছেদ এটো হৈছে প্ৰস্থছেদ এটো অংক কৰিবলৈ যাওঁতে আৰু এটা মন কৰিবলগীয়া কথা যে A ইকুৱেল টু পাই r স্কয়াৰ A মানে হৈছে প্ৰস্থছেদ বা বৃত্তৰ আমি কালিটো পাই r স্কয়াৰ লওঁ সেই বৃত্তৰ সেই কালিটোকে আমি কি বুলি কওঁ এডাল ওয়্যাৰৰ বৃত্ত হিচাপে যদি লওঁ সেই বৃত্তটোকে আমি কি বুলি কম বৃত্তৰ কালিটোকে আমি কি বুলি কম প্ৰস্থছেদ বুলি কম এডাল ওয়্যাৰৰ যিকোনো এটা পইণ্টত আমি যদি এটা বৃত্ত বুলি ধৰি লওঁ হেতু আমি কি বুলি কম প্ৰস্থছেদ বুলি কম আৰু সেই প্ৰস্থছেদটো হৈছে প্ৰস্থছেদ ইকুৱেল টু কি কৈছে যে পাই r স্কয়াৰ এটো মনৰ ৰাখিবলগীয়া কথা যে পাই r স্কয়াৰটো কেনেকেনো পাই d স্কয়াৰ বাই 4 হয় তোমালোকে যদি কৰি চোৱা তেতিয়া দেখা পাবা যে পাই r স্কয়াৰটো কেনেকেনো পাই d স্কয়াৰ হল d মানে হৈছে ব্যাস আৰু r স্কয়াৰ মানে হৈছে r হৈছে ব্যাসাৰ্ধ তো আমি জানো d ইকুৱেল টু কিমান d ইকুৱেল টু টুৱাইস r বা r ইকুৱেল টু আমি কি লিখিব পাৰো r ইকুৱেল টু d বাই 2 d ৰ আধাটো হৈছে r গতিকে পাই r স্কয়াৰ লিখিব যাওঁতে কি হ'ব পাই r স্কয়াৰ জেগাত d বাই 2 স্কয়াৰ বহাই দিম d বাই 2 স্কয়াৰ কৰিলে কি হ'ব d বাই 2 স্কয়াৰ ওপৰটো স্কয়াৰ তলটো স্কয়াৰ হ'ব তো তলটো যদি স্কয়াৰ হয় ওপৰত ইকুৱেল টু কিমান হ'বগে পাই d স্কয়াৰ বাই 2 দুগুণ কিমান হ'ব 4 তো পাই d স্কয়াৰ বাই 4 এই বস্তুটো মন কৰিবলগীয়া কথা ইয়াতে এই বস্তুটো কি মন কৰিবলগীয়া কথা তো এতিয়া প্ৰশ্নটোলৈ যাওঁ প্ৰশ্নটো কৈছে যে দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধাংকৰ প্ৰতিটো ক্ষেত্ৰৰ অনুপাতৰ মান হৈছে 1:2 তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব গতিকে আমাক কি কৈছে প্ৰথমে কি দিয়া আছে সেইখিনি আমি লিখি উলিয়াম ইয়াত যেহেতু অপচন দিয়া আছে 1 মাৰ্কছৰ কিন্তু তথাপিও আমি কনসেপ্টটো বুজিবৰ কাৰণে আমি গোটেই অংকটো কৰি দেখুৱাবলৈ চেষ্টা কৰিম তো দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধ আৰু ৰোধনাংক তো সেইখিনি আমি লিখি লম ৰোধ কি হল ৰোধটো যদি প্ৰথম তাৰৰ r হয় ইটোৰ কি হ'ব টুৱাইস r কাৰণ 1:2 ৰোধাংক অকল এটো কোৱা নাই যে অকল দৈৰ্ঘ্যটো ৰোধও হৈছে তো ৰোধ হলে ৰোধৰ কাৰণে r ইয়াত r হলে ইটোৰ কাৰণে টুৱাইস r আকৌ ৰোধাংক বা ৰোধকতাটো এটা কাৰণে ৰ ললে ইটোৰ কাৰণে টুৱাইস ৰ ল'ব লাগিব কাৰণ 1:2 হিচাপে দিয়া আছে আৰু ইফালে দৈৰ্ঘ্যও কি হৈছে এটা যদি l লওঁ ইটোক আমি টুৱাইস l স্মল লেটাৰ l হয় এটো i নহয় l হয় l তো আমি প্ৰস্থছেদটো কি লম প্ৰস্থছেদটো আমাক যেহেতু দিয়া নাই কোনো আভাস দিয়া নাই প্ৰস্থছেদৰ বিষয়ে ইয়াত কোৱা নাই তো প্ৰস্থছেদৰটো আমি a1 এটাৰ লম ইটোৰ এটো লম আৰু ব্যাস d1 লম ইটোৰ d2 এটা কাৰণে প্ৰস্থছেদটো ল'বলগীয়া হৈছে কাৰণ আমি ব্যাস উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰস্থছেদৰ পৰাহে আমি ব্যাসটো লৈ যাব পাৰিম প্ৰস্থছেদৰ ফৰ্মুলাৰ মাজতহে আমাৰ ব্যাসটো সোমাই আছে গতিকে আৰু সেই প্ৰস্থছেদৰ এই বস্তুটো আমি মন কৰিব লাগিব এই বস্তুটো চাব গলে আমি জানো অলৰেডি আমি চাইছো যে r ইকুৱেল টু rho l by a এতিয়া rho টু r টু তললে আনি এটো যদি আমি ইফালে লৈ যাওঁ ইয়াত এটো আছিল হৰ হৈ আছিল ইফালে লৈ গলে এটো লব হৈ যাবগে r টু ইয়াত লব হৈ আছিল তো ইফালে লৈ গলে r টু হৰ হৈ যাব মানে a ইকুৱেল টু rho l by r তো বুজি পাইছা তো এই বস্তুখিনিতে আমি অংকটো কৰি যাম গতিকে আমি কি জানো a1:a2 হা a1:a2 আমি উলিয়াই লম কি কাৰণে উলিয়াই লম কাৰণ d1:d2 লাগে গতিকে আমি প্ৰথমে হেতু উলিয়াবৰ কাৰণে a1 আৰু এটো উলিয়াব লাগিব তো a1:a2 a1 ৰ মানটো কি rho l by ইয়াত যিখিনি মান আছে সেইখিনি বহাই দিম ইয়াত হা এটো কাৰণে কি এটো দ্বিতীয় তাৰৰ ক্ষেত্ৰত কি হয় 2 rho twice l by 2r তো এইখিনি আমি বহাই দিম তেতিয়া কি হ'ব ইয়াত rho আছে ইয়াতো rho আছে
দুই পিনে ৰ আছে গতিকে এই অনুপাতত থকা ইটো ওপৰৰ অনুপাতত থাকিলে কি কৰা হয় আমি কাটিব পাৰিম হা তো ইয়াত ৰ আছে কাটি দিছো এল আছে কাটিছো আৰ আছে ইয়াতো আৰ আছে কাটি আৰু ইয়াত 2 into 2 divided by 2 হৈ আছে 2 এটা আৰু 2 এটা আমি যদি কাটি দিব পাৰো তেতিয়া কি থাকিব 1:2 1:2 থাকিব a1 ratio a2 equal to a1 1:2 বা a1 অনুপাত a2 হল উত্তৰটো হ'ব 1:1:2 ইয়াৰ নেক্সটটো আমি কি কৰিম a এৰ মানটো বহাম a1 ৰ মানটো বহাম আৰু a2 ৰ মানটো বহাম তো a1 ৰ মানটো কি হ'ব এইটো মন কৰিবা a1 ৰ মানটো কি হ'ব এইটো তো a1 ৰ মানটো কি হ'ব পাই d1 স্কয়াৰ বাই 4 আৰু a2 ৰ মানটো হ'ব পাই d2 স্কয়াৰ বাই 4 হা এইটো হ'ব গতিকে আমি এই যিখিনি বহাব লাগে এইখিনি বহাই দিম ইকুৱেল টু কিমান 1:2 ইয়াত 1:2 আছে 1:2 বহাই দিলো a1 ৰ জায়গাত এইখিনি বহালো a2 ৰ জায়গাত এইখিনি বহালো তো আমি নেক্সটলৈ যাও তাৰ পিছত কি হ'ব ইয়াত পাই আছে ইয়াতো পাই আছে কাট খাব ইয়াত কি আছে d1 স্কয়াৰ আছে ইয়াত d2 স্কয়াৰ আছে গতিকে এই দুটা কাট নাখায় গতিকে ইয়াত 4 আছে ইয়াতো 4 আছে তো কাট খাব ইয়াত প্ৰথমত বাকি থাকিলে d1 স্কয়াৰ আমি লিখিলো নেক্সটটো থাকিলে d2 স্কয়াৰ হেতু আমি লিখিলো গতিকে ইকুৱেল টু কিমান 1:2 গতিকে আমি ইয়াক d1 স্কয়াৰ ইফালে আছে d1 স্কয়াৰ এই স্কয়াৰটো ভাঙিব গলে ইফালে কি হ'বগে গৈ পিনি ইফালে স্কয়াৰ ৰুটটো বহি যাব বা বৰ্গমূলটো বহি যাব তো বৰ্গমূলটো বহাই দিয়াৰ লগে লগে 1 ৰ বৰ্গমূল কি হয় 1 এ হয় গতিকে 2 বৰ্গমূল হিচাপে থাকি গল গতিকে এনসাৰটো কি 1:√2 তো এনসাৰটো ডি হ'ব গতিকে ধন্যবাদ থাকিল যোনে বুজি পোৱা নাই আকবাৰ চাই লোৱা পাৰিলে অংকটো ইয়াৰ পৰা চাই পিনি লিখি লৈ পিনি আকৌ এবাৰ বুজিব চেষ্টা কৰা থ্যাংক ইউ এটো চ্যানেল চাই থাকিব লগতে সাবস্ক্ৰাইব কৰিব আমি নেক্সট কোৱেশ্চন এইটো যোনটো সমান্তৰাল সজ্জাৰ তিনিটা ৰোধকৰ সম্পৰ্কে এইটো কোৱেশ্চন আমি ডিসকাস কৰিম গতিকে এটো চ্যানেল সাবস্ক্ৰাইব কৰি থব শেয়াৰ কৰিব যোনে যাৰ মেট্ৰিক পৰীক্ষা আছে বা যিসকলে ক্লাস 10 আছে ইহঁতক শেয়াৰ কৰি দিব যোনখিনি হয়তো পঢ়াও নাই কিতাপখন তেওঁলোকো এটো সাগে বুজিব পাৰিব কাৰণ অলৰেডি মই প্ৰথমে কি কৰো ফৰ্মুলাটো দি দিও তাৰ পিছতহে কোৱেশ্চনটো কৰাও গতিকে ফৰ্মুলাটো দি দিয়া কাৰণে সাগে কোনোবা যদি নপঢ়িও চেপ্টাৰটো বিষয়ে নাজানে তেতিয়া হলে এই অংকটো বুজিব পৰা হ'ব থ্যাংক ইউ